Hi guys, welcome to my YouTube channel. আজি 16 নম্বৰ দিন আজি সম্পূৰ্ণ হৈছে লকডাউনৰ আৰু আজি মোৰ বিশেষ ক'বলগীয়া একো নাই। আজি মই আপোনালোকক মই দেখুৱাম আজি আমাৰ বৰাকত কেনেকুৱা আমাৰ পৰিস্থিতি আমাৰ চলি আছে আমাৰ প্ৰকৃতিৰ বহুতো আমাৰ নিউজ মানে টিভি মোবাইলতো দিয়ে আছে আৰু কৈ লাভ নাই লকডাউনে খাই গৈছে এটা কথা আমাৰ যিবোৰ আমাৰ গুৱা বাগান আছে যিবোৰ আমাৰ গুৱাৰ বাগানবোৰৰ গুৱা বাগানটো আমাৰ মৰিছে বহুত মৰিছে আৰু বহুতো ভয়াৱহ মানে খবৰ মানে কি আৰু গুৱা গছ একবাৰে মানে জ্বলি গৈছে গুৱা গছ বহুতো মৰিছে কিনো কৰিম কথা এইটো হৈছে আমাৰ পানীৰ কথা পানী নহ'লে আমি জীয়াই থাকিব নোৱাৰোঁ কিন্তু এতিয়া পানীৰ বহুতো ভয়াৱহ খবৰ চলিছে আৰু বহুতো মানুহৰ বহুতো অসুবিধা হৈছে বহুতো আমাৰ পুখুৰীটোতে দেখা হৈছে আমাৰ পানীৰ বহুতো মানে কমি গৈছে কিন্তু কিছুমান পুখুৰীত অলপ অলপ পানী আছে হ'লে আমাৰ এই পানীখিনি ইমানো মানে ভাল নহয় যে আমি খাব পাৰিম আমি এইখিনি পানী আমি গা ধুওঁ আৰু বহুতো আমি বিভিন্ন ধৰণৰ আমি কাম কৰোঁতে আমি কামত আমি লগালে আমাৰ ইয়াৰ পানী শেষ হৈ যাব কিন্তু আমি পানী নহ'লে আমি জীৱনত আমি জীয়াই থাকিব নোৱাৰোঁ পানী একমাত্ৰ আমাৰ এইটো বহুতো কমি হৈছে কাৰণ আমাৰ বৰষুণৰ বহুতো সুবিধা হৈছে অসুবিধা হৈছে